প্ৰিয় বন্ধু বান্ধৱীসকল, জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। থিয় হৈ পানী খালে আমাৰ শৰীৰৰ কি ক্ষতি হয়? শুদ্ধ উত্তৰটো হ'ল থিয় হৈ পানী খালে ইয়াক সঠিকভাৱে পৰিশোধন কৰা নহয় আৰু ই পোনে পোনে তেজ, বৃক্ক আৰু মূত্ৰাশয়ত জমা হৈ বৃক্কৰ ক্ষতি কৰাৰ লগতে প্ৰস্ৰাৱ নলীৰ বিকাৰৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও যেতিয়া আপুনি থিয় হৈ পানী খায় তেতিয়া ই খাদ্যনলীৰ মাজেৰে দ্ৰুতগতিত যাত্ৰা কৰে আৰু আপোনাৰ হাঁওফাঁও আৰু হৃদযন্ত্ৰৰ কাৰ্যত অসুবিধাৰ সৃষ্টি কৰে। চুলি সৰা ৰোধৰ বাবে কোনটো পাত উত্তম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কাৰি পাত বা নৰসিংহৰ পাত। নৰসিংহৰ পাত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফছফৰাছ, আইৰণ, কেলছিয়াম আৰু নিকোটিনিক এচিড থাকে। চুলিৰ বাবে সতেজ নৰসিংহৰ পাত ব্যৱহাৰ কৰিব পাৰে আৰু চুলি সৰাৰ বিৰুদ্ধে যুঁজিব পাৰে। নৰসিংহৰ পাতেৰে পেষ্ট বা মাস্ক বনাই প্ৰয়োগ কৰিব পাৰে। আপুনি নাৰিকেল তেলত কিছু নৰসিংহৰ পাত উতলাই এই মিশ্ৰণটো ব্যৱহাৰ কৰি চুলি সৰাৰ বিৰুদ্ধে যুঁজিব পাৰে। কি খাদ্যই স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে? শুদ্ধ উত্তৰটো হ'ল মিঠালাওৰ কোমলীয়া গুটিত প্ৰচুৰ পৰিমাণে জিংক থাকে আৰু এই স্মৃতিশক্তি বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ উৎস। ইয়াৰ উপৰিও আখৰোটত ওমেগা-3 আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ থাকে। সেয়ে স্মৃতিশক্তি বৃদ্ধিত আখৰোটেও যথেষ্ট প্ৰভাৱ পেলাব পাৰে। কোনখন দেশত ফেচবুকত ছোৱালীক এজনীক আই লাভ ইউ বুলি লিখিলে জেল হয়? চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল চৌদি আৰবত বাৰ্তা লাভ কৰা ছোৱালীজনীয়ে যদি আৰক্ষীৰ ওচৰত অভিযোগ কৰে তেন্তে আই লাভ ইউ মেছেজটো লিখি পঠোৱা ব্যক্তিজনক জেলত ভৰোৱা হয়। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।